মেইন গেট এফালে মানুহখিনি পুৰা ৰখি আছে সোমাব পাম বুলি শেষত সোমাব পাই ভাল লাগিল না খুব হেপী মানুহখিনি যিখিনি মানুহ মানে শেষত ৰখি মানে শেষত সোমাব পালে মানে আৰু কি ক'ব আৰু খৰচ কৰিছে কিন্তু পাৰ্কখনত ছাৰে তাৰমানে ৰাতিপুৱাৰ পৰা মানে বহুত মানুহ আহি পেলাই ঘূৰি গৈছে যিহেতু মানে আগতে কি কয় ছ'চিয়েল মিডিয়াত মানে জনোৱা হৈছিল যে কি কয় সেই জানুৱাৰী 1 তাৰিখে মানে পাৰ্কখন মানে খোলা দিব চ' সেইকাৰণে মানে প্ৰায়ভাগ মানুহে অপেক্ষা কৰি আছিল জানুৱাৰী 1 তাৰিখে যিহেতু নতুন বছৰত মানে যাম আৰু চাম পাৰ্কখন চাম সেনেকৈ সেইকাৰণে বহুত মানুহ আহিছিলে আহি মানে 50% মানুহ মানে বহুত মানুহ ঘূৰি গ'ল তাৰপিছত যিখিনি মানুহ মানে বহুত দূৰৰ পৰা আহিছিলে চাম বুলি আশা কৰি সেইখিনি মানুহে প্ৰায় কিছু সময় মানে ৰখি চেষ্টা কৰিছিলে চাব লাষ্ট শেষত মানে কি ছাৰে ক'লে নেকি সোমাব দিব তো গোটেইখিনি মানুহ সোমাব দিলে আৰু খুব আনন্দিত মানুহখিনি ফাইনেলি গাইজ কিবাকৈ সোমাব পাৰিলোঁ লাষ্টত মানুহখিনি মানে বহুত দূৰৰ পৰা আহিছিলে নহয় আৰু কাৰণে মানে লাষ্টত মানে দিব লগা বাধ্য হৈ গ'ল আৰু খুলি চ' এতিয়া ভিতৰত যাম ভিতৰত কি আছে আপোনালোকক গোটেইখিনি দেখাব চেষ্টা কৰিম মানুহ মানে প্ৰায় কিছুমান মানুহ ঘূৰি গৈছে তো আমি অলপ দেৰি ৰখি আছিলোঁ সেইকাৰণে লাষ্টত মানে গোটেইখিনি মানুহক মানে সোমাব দিলে আৰু আজি ফ্ৰী তাৰমানে কোনো পইচা লোৱা নাই চ' এইফালে পুখুৰীত মাছো মাৰি আছিল চ' মাছখিনি বিক্ৰী কৰিব বোলে ডাঙৰে হৈছে মাছ বোলে পুখুৰীটো এইটো বিৰাট মানে বিশাল পুখুৰী আৰু পাহাৰখন কেনেকুৱা লাগছে গাইছ এইফালে আগতো আছে এখন আপোনালোকে যদি ল'ৰা ছোৱালী লৈ আহে তেতিয়াহ'লে ইয়াত অলপ খেলিব দিব পাৰিব খেলা জেগাও বনাই দিছে চ' সম্পূৰ্ণ হোৱা নাই হ'ব লাহে চলি আছে কাম এইবিলাক এইবিলাক চব ল'ৰা ছোৱালীৰ কাৰণে বনাই দিছে সৰু ল'ৰা ছোৱালীৰ কাৰণে চ' মানে কি ক'ব আৰু গাইছ বহুত ডাঙৰ পাৰ্ক আপোনালোকে আহিলে গম পাব বৰ্তমানত তাৰমানে 50% আৰু কাম আছেই ইমানখিনি কাম কৰাৰ পাছতো মানে এতিয়াও মানে বহুত কিবা কানি মানে চেষ্টা কৰি আছে বনাব ইফালে এইবিলাকতো কিবা কানি বনাই আছে বহুত ডাঙৰ এৰিয়া গাইছ বহুত ডাঙৰ আপোনালোকে যদি আহে চ' ঘূৰি শেষ কৰিব নোৱাৰি এনেহেন এটা মানে জেগা মজাই পুখুৰীৰ মাজতো মানে যাব পৰা কৰি চিষ্টেম কৰি দিছে তাত যাই কিনে জিৰণি ল'ব পাৰে মানুহবিলাক গৈছে কিন্তু কাম সম্পূৰ্ণ হোৱা নাই এইফালেদি মানে পুখুৰীৰ মাজত আহিব পাৰি আৰু পুখুৰীৰ মাজৰ পৰা আপোনালোকক ভিউ এটা দি আছোঁ
এইফালে চাইডে চাইডে মানুহ আহি আছে। City lights blink, they got secrets to spill. Painted asphalt whispers, souls to chill. Clouds pass slow like memories that fade. Walking through the midnight, chasing dreams we made. মানুহ কিন্তু ইমানখিনি মানুহ ঘূৰি যোৱাৰ পিছতো মানে বহুত মানুহ এতিয়াও আহি আছে। পেইণ্টিংবিলাকো বহুত ভাল লাগিছে, চাইডৰ পেইণ্টিং এইবিলাক ৱালত ধুনীয়া ধুনীয়া পেইণ্টিং। আগতে এইটো পুখুৰীত মানে বটিঙৰ ছিষ্টেম আছিল নাৱৰ, বৰ্তমান দেখা নাই, এই আগত আছে। যদি সম্পূৰ্ণ খোলা দিয়ে মানে আপোনালোকে নাও চলাব পাৰিব। ইফালে কেণ্টিনৰ ব্যৱস্থাও কৰি আছে বৰ্তমান, কিন্তু আৰম্ভ হোৱা নাই। এখনে মেইন গেট, ইয়াত লিখা আছে মাউজী পাৰ্ক বুলি। তো ফাইনেলি চালোঁ, আপোনালোকে আহিব, ভাল লগা পাৰ্ক। তো আজিৰ ব্লগটো কেনেকুৱা লাগিল আপোনালোকে জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈ বাই বাই, টাটা।